Hello guys, আজি বতৰটো ডাৱৰীয়া কৰিছে ৰাতিপুৱা এজাক বৰষুণো দিছিলে ভাল লগা নাই কালি ৰদ দিছিলে কৈছিল নহয় আজি এতিয়া পটৰ কাৰণে দেখিছে নহয় কিনকে ডাৱৰীয়া কৰি দিলে এজনী ডাঙৰ ভণ্টি ছোৱালীজনী অলপ গেজুৰাইবৰ আছে ককায়েকে দোকানৰ ফালে যোৱাৰ কাৰণে মাককো দোকানৰ ফালে যাবলৈ লগ ধৰি আছে আৰু এফালে জঙাইত কেটা কি কৰি আছে চাচোন এজন শুই আছে নাই তোমাৰ পাপাই কলে গল তোমাৰ পাপা ইফালে লুকাই আছে ইফালে লুকাই আছে এইটো তোমাৰ পাপা লুকাই আছে হয় দেখিলা হে এজনী আমাৰ ডাঙৰ ভণ্টি দাসলে বিয়া হৈছে আৰু আমি দুজনীয়ে হাহু বাৰী শৰ্ট ভিডিও বনাও আপোনালোকে চাবলৈ নেপাহৰিব এজনী আমাৰ মাজু ভণ্টি ছোৱালীজনী ইনষ্টল কৰি দিছে এতিয়া ৰিবন বান্ধি দিবা লোৱা কালি ৰাতি আমাৰ ঘৰ হুঁচৰি মাৰিলে তাৰ এটা দেখুৱাই আছো আপোনালোকক গাঁওখন ডাঙৰ আৰু সেয়েহে দুভাগ হৈছে হুঁচৰি গাবলৈ আৰু আমাৰ ঘৰলৈ আহিল আদহীয়া পাৰ্টি মানে আমাৰ পাপাহঁতৰ বয়সৰ চামৰখিনি হুঁচৰি মাৰিবলৈ আহিছে আৰু যেতিয়া হুঁচৰি গাই গাঁওখনত এটাও ঘৰ বাদ নপৰাকৈ শেষ কৰিব তাৰ পাছতে আমাৰ গাঁৱত বিহু উৰুৱাব আৰু এয়া ভাইটি ভণ্টিহঁতৰ হাজবেণ্ড দুজন চাইছে ভণ্টি চাই আছে আৰু এয়া সৰু ভণ্টি ওলাই গৈছে ডাঙৰ ভণ্টি মানুহজনে মোৰ ল'ৰাটোলৈ চোলা এটা আনিছিলে সৰু হ'ল আৰু সেয়েহে ঘূৰাই দিবলৈ লৈ গৈছে আজি মা ঘৰত আহি ভাত খাইছো মই এয়া ব্ৰইলাৰ মাংস আলু ইয়াত দিছে ৰঙালাও লাও আৰু দাইল বনাইছে ইয়াত এখন ভাজি বনাইছে এয়া মই জলকীয়া আৰু নিমখ লৈ লৈছো ভাত খাইছো দেই আৰু ইমানবোৰ মানুহে ভাত খালে চক একদম পুৰা কাহি পৰি আছে ছোৱালীজনী ষ্টাইল কৰিছে চাচোন জোন বেলি আঁকি লৈছে দেই কপালত আৰু এই সজাটো দেখিছেনে পাৰচা ভৰাই নিবৰ কাৰণে ঘৰলৈ ডাঙৰ ভণ্টিৰ ল'ৰাটোৱে বনোৱাই ল'লে এতিয়া দৰ্জাখন